हेलो एवरीवन वेलकम टू माय चैनल पॉजिटिव वाइब्स আপোনালোকৰ ভাল নিশ্চয় আজি হৈছে 24 ফেব্ৰুৱাৰী আৰু আজি মাঘী পূৰ্ণিমা আৰু আজি এই ভিডিঅ'টো কৰিছে ভন্টিয়ে দেই মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু ভন্টিয়ে মোৰ বাবে ভিডিঅ'টো কৰি আহিছিলে যেহেতু মই ঘৰত নাথাকো আজি দেউতা আৰু ভন্টি গৈছিলে বানেশ্বৰ দেৱালয় কাজিৰঙাৰ পৰ্বতখণ্ড আৰু ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত ৰাস্তাবোৰ দেখিয়ে আপোনালোকে গম পাইছে যে এই দেৱালয়খন আচলতে পাহাৰৰ ওচৰত আৰু দুৰ্গম গতিকে এই মন্দিৰ ভাগলৈ প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা এনেদৰে ভক্তৰ ফুট পয় আৰু কমিউনিকেশ্যনৰ বাবে হয়তো এই মন্দিৰ ভাগৰ বিষয়ে বহুতেই নাজানে সেইবাবে ভন্টিয়ে ভিডিঅ'টো কৰি আনিছে যাতে আপোনালোকেও কলিয়াবৰত অৱস্থিত বানেশ্বৰ দেৱালয়ৰ বিষয়ে অৱগত হয় কথিত আছে যে বান ৰজাৰ দ্বিতীয় কাশী বিশ্বনাথ ঘাটত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু গণেশে দ্বিতীয় কাশী হ'বলৈ দিয়া নাছিলে তাৰ পৰা শিৱলিংগ আঁতৰাই ৰাখিছিল আৰু সেই শিৱলিংগ ইয়াতে লুকুৱাই ৰাখিছিল বুলি লোকবিশ্বাস আছে লগতে এই কথাও কওঁ যে এই মন্দিৰ ভাগলৈ আপোনালোকে মনৰ ইচ্ছা অনুসৰি আহিব নোৱাৰে মাত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখনহে ইয়াত আহিবলৈ দিয়ে ইয়াত মাঘী পূৰ্ণিমাৰ আগদিনাখনে ভক্তসকল আহে আৰু গোটেই ৰাতিটো নাম লয় পিছদিনাখন ব্ৰহ্মপুত্ৰত স্নান কৰি ইয়াতে ভোগ বনাই খাই ঘৰাঘৰি হয় আৰু এয়া চাওকচোন মানুহৰ সমাগম আৰু ভন্টিহঁতো গৈ তাতে খুৰাক লগ পালে আৰু এয়া ভোগ ল'লে আচলতে বানেশ্বৰ থানৰ মহত্বৰ কথা আপোনালোকৰ আগত অৱগত কৰাটোৱেই আছিল মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্য আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ বাই